দেউতাবিহীন জীৱন অৰ্থহীন। আৰে বাবা কিবা অঘটন ঘটে যদি গোটেই প্ৰপাৰ্টি গুচি যায়, কোনো শূন্যতা, চাৰিওফালে শূন্যতা, একোৱেই নাই, তাৰ মাজতো যদি তোমাৰ লগত থিয় হৈ যদি মই খালি এইটো কুৰা চুকত যদি শুই থাকিব তোমাৰ লগত গবা মাৰি ঢাল হিচাপে, সেইজনে হৈছে দেউতা, সেইজনে হৈছে দেউতা। হৰিচন্দ্ৰ হ'বলৈ কাৰ্যত্ন কৰা নিজৰ ল'ৰাটোক কিন্তু ঢালৰ ধৰে আগত আঁকোৱালি থকা, সেইজনে হৈছে দেউতা, সেইজনে হৈছে দেউতা। আৰে কচমছে কৈছোঁ, শৈশৱত দেউতাৰ চাইকেলৰ আগফালে আৰু কৈশোৰত স্কুটাৰৰ পিছফালে দেউতাক গভা মাৰি ধৰোঁতে যিটো ছেফটি, নিৰাপত্তা, যিটো স্বাধীন ভাৱ অনুভৱ কৰিছিলোঁ, সেয়া হৈছে এখন ঢাল, দেউতা হৈছে এখন ঢাল। কিন্তু আজিৰ তাৰিখত যদি এখন দামী গাড়ীও লৈ যাওঁ, এই হিংসুক মানুহৰ মাজত এনে লাগে এটা ভয় সংশয় যেন কোনোৱে নাই, মানে দেউতাবিহীন জীৱন অৰ্থহীন। হেল্ল' গাইজ, মটু ভাই এণ্টাৰটেইনমেণ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এটা ব্যতিক্ৰমী ধাৰাত ব্যতিক্ৰমী চিন্তাত আপোনালোক সকলৰ মাজলৈ আহিছোঁ। মটু ভাই এণ্টাৰটেইনমেণ্ট বুলি কওঁতে সকলো বস্তু জড়িত হৈ আছে। তাৰ লগত ফুড ব্লগিং, ট্ৰেভেল ব্লগিং, অন্যান্য বহুতখিনি কথা আছে, বহুতখিনি চিন্তা চৰ্চা আছে। কিন্তু তাৰ মাজত আজি মোক কিছুমান ক'বলৈ মন গ'ল, কাৰণ যেতিয়া মটু ভাই এণ্টাৰটেইনমেণ্টৰ লগত কিছুমান মটিভেশ্যনেল কিছুমান কথা থাকি যাব পাৰে, সেইকাৰণে আপোনালোকৰ আগত ওলালোঁ। কিন্তু মই মটিভেটৰ নহয়, কোনো মটিভেশ্যনেল ভিডিঅ' দিবলৈ বা স্পীচ দিবলৈ মই ইমান ডাঙৰ মানুহো নহয়। আজি কথা কিছুমান ক'ম মোৰ ব্যক্তিগত জীৱনৰ, ব্যক্তিগতভাৱে কিছুমান গম পোৱা বা প্ৰেক্টিকেল ফিল্ডত গৈ মই নিজে পোৱা কথা কিছুমান আপোনাক ক'বলৈ চেষ্টা কৰিম। এইটো কথা নহয় যে এইখিনি কথা কোনোবাই গম নাপায়, সকলোৱে জানে। কিয় জানো মন গ'ল আপোনালোকৰ আগত মোৰ চেনেলটো, মানে মটু ভাই এণ্টাৰটেইনমেণ্টৰ চেনেলৰ যোগেদি আপোনালোকক ক'বলৈ মন গ'ল, সেইকাৰণে আগবাঢ়ি আহিলোঁ। কেনে লাগিল ক'বচোন, কথাটো হয়নে নহয় এবাৰ কনচেপ্টটো চাব। আৰু এজন সাধাৰণ ল'ৰা হিচাপে, অসমীয়া ল'ৰা হিচাপে মোৰ ব্যক্তিগত জীৱনত কি পাইছোঁ আপোনাক ক'বলৈ ওলাইছোঁ। প্ৰথম কথা হ'ল, শৈশৱৰ পৰা যাক আমি দেউতা বুলি কওঁ, দেউতা, এই শব্দটো এটা ডাঙৰ অৰ্থ আছে। শব্দটো দেউতা, আপোনালোকে কওকচোন, জনাব কমেণ্টছত। দেউতা থকাৰ দিনৰ কথা আৰু দেউতা নথকাৰ পিছত কি কি পৰিৱৰ্তন আপোনালোকৰ জীৱনলৈ আহিছে, সেইটো আপোনালোকে এবাৰ ক'বচোন। প্ৰত্যেকটো সময়ত, প্ৰত্যেকটো কথাত কিবা এটা মিছ কৰিছে নাই, কিবা এটা মিচিং কৰিছে নাই, আপোনালোকে ভাবিব আৰু ক'ব। আপোনালোকৰ লগত কি হৈছে নাজানো, কিন্তু মই ব্যক্তিগতভাৱে কৈ আছোঁ। এই দেউতা শব্দটো 3টা আখৰে গঠিত, কিন্তু এই শব্দটো যদি নিজৰ জীৱনত নাথাকে, জীৱিত অৱস্থাত এটা ডাঙৰ বস্তু আপোনালোকে হেৰুৱাইছে, ডাঙৰ বস্তু হেৰুৱাব বা ডাঙৰ বস্তুটো হেৰুৱাবলৈ গৈ আছে যদি কাৰোবাৰ কোনো ধৰণৰ ব্যাধিৰ সৃষ্টি হৈছে। মই এইকাৰণে কথাখিনি কৈছোঁ, আজি মোৰ লগত, মোৰ ফেমিলিৰ লগত, পৰিয়ালৰ লগত দেউতা নাই, কিন্তু মই মিছ কৰোঁ। মিছ মানে অৰ্থটো এইটো নহয় দেউতাৰ চাকৰি আছিলে, দেউতাৰ পইচাখিনিক মিছ কৰোঁ, সেইটো মিছ নহয়। যেতিয়াই মনটো ব্যথিত হৈ পৰে, যেতিয়াই মনটো দুখ লাগে, যেতিয়া মানসিকভাৱে হাৰি যায়, ক'ৰবাত ৰৈ থাকোঁ, মোৰ ব্যক্তিগত জীৱনত, মোৰ জীৱনতো বহুত ধুমুহা আহিছে, আৰু সেই ধুমুহাৰ সন্মুখীন হৈছোঁ কাৰণে মই আপোনালোকক কৈছোঁ, মায়ে জন্ম দিব পাৰে, জন্মদাত্ৰী মাৰ কথা সুকীয়া, কিন্তু দেউতাৰো যিখিনি অৰিহণা আছে আপোনাৰ জীৱনত, সেইখিনি আপুনি অকপটে স্বীকাৰ কৰিব লাগিব। কথাষাৰ হয়নে নহয় আপোনালোকে ভাবি চাব আৰু এবাৰ ক'ব কথাখিনি হয়নে নহয়। দেউতা হৈছে দুখন হাত, আৰু এই হাত দুখন নাথাকিলে যেনেকৈ আমি পংগু অৱস্থাত হৈ যাওঁ, সেইটো দেউতাৰ অভিমান আমি তেনেকুৱা হৈ যাওঁ। বিয়া বাৰু পাতিলে, বিয়া বাৰু পোৱাৰ পিছত যিমান শহুৰৰ ঘৰত অ' দেউতা, অ' দেউতা, অ' দেউতা শব্দটো উচ্চাৰণ কৰোঁ, কিন্তু সেই দেউতাৰ মূল্যটো নিজৰ পিতৃৰ স্থানটো কোনেও পাব নোৱাৰে, আৰু সেইটো দিবও নোৱাৰে, সেইটো উচ্চৰ্গা কৰিবও নোৱাৰে। মোৰ জীৱনততো মোৰ দেউতাই আমাৰ কাৰণে, ব্যক্তিগত জীৱনৰ কথা কৈছোঁ দেই, হাঁহি আছোঁ, সকলোৱে ভাবিছে এণ্টাৰটেইন কৰিছে, কৰিমেই, কাৰণ মোৰ দেউতাই শিকাই গৈছে, বি পজিটিভ, পজিটিভত থাকিবলৈ চেষ্টা কৰিবি, লাগিলে তোৰ জীৱনত যদি তোৰ হৰিচন্দ্ৰ হোৱাৰ অৱস্থা হয়, হাৰ মানি নিদিবি। জীৱনত ভুল সকলোৱে কৰে, হয়তো ময়ো কৰিছোঁ বা কোনোবাই কৰিছে, কিন্তু বাট পজিটিভ দিশত গৈ থাকিবা, যিটো কাৰণে মই জীৱন যুঁজি আছোঁ আৰু যুঁজি গৈ থাকিম যিকোনো পৰিস্থিতিত। আৰু আপোনালোককো কৈছোঁ, কাৰণ দেউতাৰ লিখীয়া উচ্চৰ্গা নিজৰ বুকুত কিছুমান পাথৰ বান্ধি বান্ধি থৈ দিম। যেতিয়া নিজৰ কামলৈ দুপৰীয়া ওলাই যায়, দিনটোত যেতিয়া দুপৰীয়া যেতিয়া অফিচলৈ ওলাই যাওঁ, কৰ্মস্থানলৈ ওলাই যাওঁ, দোকানলৈ যাওঁ, য'লৈ যায় এক্সট্ৰা এটা বোজা লৈ ফুৰে। হয়তো গধূলি ঘূৰি আহি নিজৰ ঘৰখন চম্ভালিবলৈ, ঘৰৰ মানুহখিনিক এমুঠি অন্ন, বস্ত্ৰ আৰু বাসস্থানত ভালকৈ ৰাখিবৰ কাৰণে বহুতখিনি ঘাট প্ৰতিঘাত কঢ়িয়াই
কিন্তু আকৌ ঘৰলৈ আহি তেওঁৰ মুখত দেখুৱা হাঁহি অকণ কি কৰিছা অধুনো কি কৰিছা আমিও কৰিছোঁ কিন্তু বাপেকৰ সেই দেউতাৰ স্তনটো সুকীয়া কিন্তু কেতিয়াও দেখুৱাই নিদিয়ে যেন মই ইমান কষ্ট পাই আছোঁ ইমান কষ্টত তোমালোকক বস্তুখিনি ইমান ছেক্ৰিফাইচ মোৰ নিজৰ ছেক্ৰিফাইচৰ মাজে তোমালোকক ইমানখিনি কৰাইছোঁ বা যি কৰিছা তোমালোকক উৎসাহ দিছোঁ উদ্দীপনা দিছোঁ হাজাৰ হাজাৰ ভুল কৰক গালি পাৰিব থাপৰিয়াব কিন্তু পিছ মুহূৰ্ততে আহি পিনি শুন হ'ব দে কৰ কিন্তু এইবাৰ কিন্তু সাৱধান হবি সেই কথাষাৰ ক'ব কিন্তু পজিটিভ দিশত কিন্তু আগবঢ়াই নিবই গতিকে মোৰ দেউতা মোৰ কাৰণেও কৈছোঁ ন আপোনালোকক কিছুমান ক্ষেত্ৰত নিজৰ ভুল কিছুমান থাকি যায় ভুল কৰি যাওঁ কিন্তু এনেকুৱা ইনস্পিৰেশ্যন লাষ্ট মমেণ্টলৈকে মৃত্যুৰ আগমুহূৰ্তলৈকে এষাৰ কথাই কৈ গ'ল হাৰ নামানিবি যুঁজি যাবি জীৱনটো যিকেইদিন আছোঁ যুঁজি যাবি উপভোগ কৰিবি সেই ভুল কিছুমান বা কিছুমান শিক্ষা ল'বি পাহৰি নাযাবি হয়তো সমাজৰ দৃষ্টিত মানুহৰ দৃষ্টিত আমি কৰা ভুলখিনি কিছুমান নিশ্চয় ক্ৰিটিচাইজ থাকিব কৰিবই কিন্তু সেইবুলিতো হাৰ মানিব নোৱাৰোঁ মাক লৈ কিদৰে জীয়াই থাকিব লাগিব সেইটো দেউতাৰ পৰাই অনুপ্ৰেৰণা পাওঁ সৰুৰ পৰাই দেখোঁ বহুত ছেক্ৰিফাইচৰ মাজত দেউতাই বহুতখিনি জীৱনত কৰিছে আৰু আমাৰ কাৰণে উৎসৰ্গা কৰিছে গতিকে মাত্ৰ এটা কথাই ক'লোঁ দেউতাৰ শব্দটো বৰ গধুৰ শব্দ আছে মানুহ 3টা আখৰ কিন্তু দেউতাবিহীন জীৱন মোৰ কাৰণে আমাৰ কাৰণে প্ৰেক্টিকেল ফিল্ডত আপোনালোকে যোনে যোনে গম পাইছে বা জানিছে আপোনালোকে এবাৰ চাব দেউতাবিহীন জীৱন বৰ দুখৰ জীৱন আজি তাৰিখত যদি মোৰ যদি বাহিৰত কিবা এটা বেয়া পৰিস্থিতি হয় কিবা এটা ঘাত প্ৰতিঘাত কৰি মই চাইডত পৰি থাকোঁ সেই সান্তনা দিয়া মানুহজন নাই আছে মানুহজনে আহিব ক'ব চিন্তা নকৰিবা বা ল'ৰা ছোৱালীখিনিও থাকিব কিন্তু দেউতাৰ যিখিনি অনুপ্ৰেৰণা দেউতাই যি ছেক্ৰিফাইচ কৰি পিনি নিজৰ সন্তানটোক ৰক্ষা কৰি উদ্ধাৰ কৰে সেই ছেক্ৰিফাইচ কোনেও কৰিব মোৰ ক্ষেত্ৰত মই নিজে পাইছোঁ গতিকে মই সকলোকে এটা কথাই কওঁ উঠি অহা যুৱ প্ৰজন্ম উঠি অহা ল'ৰা ছোৱালী চবকে এটা কথাই কওঁ আমিতো দিব নোৱাৰিলোঁ আমি কি দিলোঁ ক'বই নোৱাৰিলোঁ একোৱেই দিব নোৱাৰিলোঁ গতিকে সেই যে কষ্টটো দেউতাক যে একোৱেই দিব নোৱাৰিলোঁ মাথো দেউতাৰ পৰা ছেক্ৰিফাইচ কৰালোঁ দেউতাই খালি দি গ'ল আমি একো দিব নোৱাৰিলোঁ লাষ্টত ধৰা হৰিচন্দ্ৰৰ দৰেও কিছুমান ঘটনা ঘটি গ'ল দুখ থাকি গ'ল বহুত দুখ থাকি গ'ল গতিকে দেউতাই যদি কিবা এটা দিছে ইমান ছেক্ৰিফাইচ নিজে এটা কাপোৰ পিন্ধিব হা নিজে চামুচ লৈ পিনি বাটিত চামুচ এডাল লৈ থাকে কিয় চামুচ লৈ থাকে কাৰণ জানোচা চামুচে খালে দুটুকুৰা মাংস যদি খাওঁ কাৰণ মই ফুট লবাৰ ন আমি ফুট লবাৰ মোৰ দাদাও ফুট লবাৰ মোৰ ফুট লবাৰ সেই চামুচেৰে যদি আমি দুটুকুৰা তেওঁ খাব দুটুকুৰা থৈ দিব কাৰণ কাইলৈ ৰাতিপুৱা দাদাৰ মই সেই দুটুকুৰা খাম সেইটো হৈছে ছেক্ৰিফাইচ নিজৰ চকুৰ অপাৰেশ্যন কৰিবলৈ চকুৰ কাৰণে পইচাকেইটা থৈ দিয়া পইচাকেইটা যদি আমি কিবা এটা কৰিব বিচাৰোঁ লোক ঢাপ কৰি থৈ দিব নাই মোৰ একোৱে হোৱা নাই এইকণ সামান্য হেৰি মই চকু দৰৱ দিলে ভাল পাম সেই বুলি কৈ আমাৰ প্ৰত্যেকটো ইচ্ছা পূৰণ কৰিবলৈ আগবাঢ়ি অহা মানুহজনেই হৈছে দেউতা গতিকে এইখিনি মই কোনো মটিভেশ্যনেল ভিডিঅ' বা মই লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সেইটো আপোনালোকক খবৰ ওপৰত কথা কিন্তু মই ক'লোঁ কথা কিছুমান ক'বলৈ মন গ'ল আজি হঠাতে মনটো কিছুমান দুখ লাগিলে আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ এইকাৰণে আপোনালোকৰ ব্যক্তটো মই নকৰিব পাৰিলোঁহেঁতেন কিন্তু এইকাৰণে কৰিলোঁ যিহেতু ইউটিউব চেনেলটো আপোনালোকে আগবঢ়াই নিয়াত সহায় কৰিছে আপোনালোকে চাইছে আপোনালোকে ছাবস্ক্ৰাইব কৰিছে কৰি যাওক খালি এইটো কথা মই নৱপ্ৰজন্ম সৰু ল'ৰা ছোৱালী সকলোকে ক'ব বিচাৰোঁ আৰে বাবা যেতিয়ালৈকে জীয়াই আছে দেউতাক মৰম কৰা হেঁপাহ পলুৱাই ভাল পোৱা হেঁপাহ পলুৱাই বিভিন্ন জেগালৈ লৈ যাওক ফূৰ্তি কৰা দেউতাক হাফ পেণ্ট বনাই গেঞ্জি বনাই গোৱাত বিচত নৃত্যৰ তালে তালে ডেন্স কৰিব লাগে আৰু আমাক কচমছে কৈছোঁ শৈশৱত চাইকেলৰ সন্মুখত আৰু কৈশোৰৰ স্কুটাৰৰ পিছফালে যেতিয়াই গমা মাৰি থাকে দেউতাই আগফালে যেতিয়া বহি থাকোঁ বতাহৰ বিন্দুতম কৰাটো ইকান সিকান হৈ নাযায় এনে লাগে যে ময়ে ৰজা এই সংসাৰৰ ময়ে ৰজা লাগে কাষত যিমান গাড়ীয়ে দৌৰি থাকক কাৰণ আছিল দেউতা দুখন হাত ঢাল কিন্তু আজি যেন সকলো থাকিও পত্নী পুত্ৰ সকলো থাকিও কেতিয়াবা নিৰক্ষীহে লাগে কিন্তু হ'লেও অভিনয় কৰা নাই কাৰণ দেউতাই কৈছে সুখ দুখ এটা মুঠাৰ ইপিঠি সিপিঠি দুখ য'ত আছে ত'ত সুখ আছে য'ত সুখ আছে ত'ত দুখ আছে
গতিকে সেইবোৰ কেৰেপ নকৰিবি, বি পজিটিভ দিশত আগবাঢ়ি যাবি। জীৱনৰ ধুমা বহুত আহিব, তোৰ যদি হৰিচন্দ্ৰ হৈ যাবলৈ পাৰ, মোৰ ব্যক্তিগত জীৱনৰ ওপৰত হৰিচন্দ্ৰও ক, হাঁহি যাবি, মানুহক হহুৱাবি, আৰু হাঁহি মুচকু চাত্তাও দি ওপৰলৈ যাবি, যিটো মোৰ দেউতাই প্ৰতিপন্ন কৰি দেখুৱাই গ'ল। আৰু সকলোকে মোৰ বিনম্ৰ অনুৰোধ এইটোৱে, যিমান যি হ'লেও কৈশোৰ অৱস্থাতে হওক বা ডেকা লাইফতে হওক, কিবা এটা লাগে দেউতাক ক'বা, দেউতাই বুজিব, ল'ৰাই হওক বা ছোৱালী হওক, যোনেই হওক। কিন্তু প্ৰেচাৰাইজ কৰি মানুহজনক যদি মেণ্টেল হাৰাছমেণ্ট দিয়া, যদি মানুহজনে মেণ্টেল হাৰাছমেণ্ট পায়, দুখ পায়, সেইটো বৰ ডাঙৰ দুখ। সেইটো মোৰ ব্যক্তিগত অভিমত এইকাৰণে, কিছুমান যি ভুল আমি কৰিছিলোঁ বা জানিছিলোঁ, আজি পশ্চাতাপ কৰোঁ, আজি দুখ লাগে। গতিকে মোৰ ফ্ৰেণ্ড চাৰ্কুলৰ, মোৰ ইউটিউব ফেমিলিক মই এটাই অনুৰোধ কৰিব বিচাৰোঁ, দেউতা শব্দটো অৰ্থ বেলেগ। যিমান পাৰা দেউতাক মৰমত ৰাখা, কাৰণ মৰি যোৱাৰ পিছত আৰে ভাই কুইণ্টেলে দৈ গাখীৰ খুৱাই, কুইণ্টেলে মাছ মাংস খুৱাই, দেউতা নামৰ ডাঙৰ ফটো এখন আগফালে এৰাই দিলে সেইটো অৰ্থসাৰ্থক নহয়। চ' আপোনালোকে এটা কথা সদায় মনত ৰাখিব, দেউতাক সন্মান কৰিব, মৰম কৰিব। যিবোৰ ধুমা আমাৰ জীৱনত পাৰ হৈ গ'ল, কাৰো যাতে জীৱনত পাৰ হৈ নাযায়। গতিকে আপোনালোকে সদায় দেউতা শব্দটো অৰ্থ বুজিবলৈ চেষ্টা কৰিব। জীয়াই থাকোঁতে যিমান পাৰে মৰম কৰক, কাৰণ এই ঢালখন যদি কেতিয়াবা নাইকিয়া হৈ যায়, দুহাত নাইকিয়া হৈ যাব। লাগিলে আপোনাৰ যিমান কোটি টকাই ৰাখক, কোটি টকাতকৈ দেউতাৰ ভেলুটো যথেষ্ট মূল্য। মই বিশেষ মটিভেটৰ নহয়, মটিভেশ্যন স্পীকাৰো নহয়, যি অন্তৰত আছিলে মুকলিকৈ কৈ দিলোঁ। আকৌ আহিছোঁ চাওক, হাই গাইজ, মই তোমাৰ এণ্টাৰটেইনমেণ্টত আপোনালোকক স্বাগতম জনাইছোঁ। এণ্টাৰটেইনমেণ্ট। কিন্তু তাৰ মাজতো কিছুমান কথাই বুকু পিন্ধি গ'ল, আপোনালোকক ক'লোঁ। যদি ভাল লাগে, কিন্তু মই নেতা নহয় একো, যদি ভাল লাগে আপোনালোকে পৰামৰ্শ দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকৰ ছাবস্ক্ৰাইব আৰু আপোনালোকৰ মৰম লৈ যদি আপোনালোকে ভিডিঅ'টো ভাল পায়, যদি শ্বেয়াৰ কৰে, ভিউজ বাঢ়ে। এটলিষ্ট মই গম পাম, মই কিবা এটা পজিটিভ দিশৰ কথা ক'লোঁ আৰু চেষ্টা কৰিম এনেধৰণৰ কিছুমান ভিডিঅ' আপোনালোকক দি আপলোড কৰি, দুটা জ্ঞান নহয়, মোৰ ব্যক্তিগত জীৱনত, ব্যক্তিগত ফিল্ডত মানে যিখিনি ঠেকা খাইছোঁ, সেই ঠেকাৰ প্ৰতিফলন বুলি আপোনালোকে ভাবি ল'ব। ইয়াকে কৈ ভিডিঅ'টো সামৰিছোঁ। ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু ঠাণ্ডা বতৰ খাই বৈ এনজয়মেণ্ট কৰক। বাই, জয় আহোম।